অ চা আপোনাৰ ভাত এই সেয়া মোৰ ভাত বাঢ়ি থৈছো মোৰ ভাত ৰহ মই খাই লওঁ কি থাকে চাম অ আচ্ছা মোক বেঙেনা দিবলৈ আহিছে এই কি কৰিছে আপোনাৰ কামটো সহজ কৰি থৈছো চা চা মোক মেলা তই হাত ধুচোন হাত ধু দেখিছনে বাৰু মোৰ ভাতকেইটা সানিছে চাহ পানী দে মূৰ্খ অ চা এইকেইটা ভাত ইয়াত কৈ আহিছে তই খেপ ঢুকা শব্দ ইয়ালৈকে শুনিছো একে ভাতৰ ওচৰতে আছো যে খাও এ ভাজি খাওকচোন চা ভাজি খাওক এয়া দেখিছে এয়া আলু দিছো মূলা দিছো আৰু এয়া চা দালিটো বনোৱা নাই মই এয়া বুটৰ দিছা যে দালি ৰহটো নুফুটে ৰহ হ'ব দে মই ফুটাই লৈ খাম হেই ঘৰত কিন্তু চেনি চাহপাত আটা একোৱেই নাছে আহোঁতে লৈ আহিবচোন সেন্দুৰ নেলাগে সেইটো আকৌ কেলে লাগিছে মোৰ নামত তুমি সেন্দুৰ নিপিন্ধা খাওকচোন মনিৰ খালি ঠাই পূৰণ কৰে একটা দিম হে আচ্ছা দিনৰ ভাতটো ঠাণ্ডাতে খাইছে নে ইয়াতে খাইছে যদি ইয়াত খাইছে মই ধুনীয়াকে বনাই থৈছো চাবি দেই বেছি ধেমালি কৰি থকা একা চৰা মাইকী মানুহক পিটিব নোৱাৰে বুলিহে বাচিছো তই ভাতকেইটা খাটিয়ে খাবলৈ দিবিনে ভাতকেইটা খাবলৈ দিবিনে ভাতকেইটা খাবলৈ দিবি হা এইটোকো খাই দেচোন খাই দে এইবোৰ পেট বেমাৰী কৰি মাৰিবি এই ক'ত আছে এয়া লওকচোন লওক দে দেৰিয়ে হ'লেই চিলিণ্ডাৰটো অফ কৰা হ'ল নে চব কৈছে আপুনি চিন্তা নকৰিবচোন চোলাটোও ভালকে পিন্ধিব নোৱাৰিছে দেচোন দে চুটটো ভালকে কৰি দে টাইমে নাই থাককচোন